হেল্ল' গাইছ, আজি আমি বনাবলৈ লৈছোঁ এয়া মুৰ্গী মাংস। দেখিছে মুৰ্গীটো আজি মাৰিলোঁ। এইটো মুৰ্গী মাংস আৰু কলডিল আৰু আপোনাৰ পিঁয়াজ লগত দি পিনে, পিঁয়াজ আৰু নহৰু আদা চব থাকিব। জেনেৰেলি বনায় যিটো কলডিলৰ আপোনাৰ শাক। কলডিলটো এতিয়া দেখিছে বখলিয়াই লৈ পিনে ভালদৰে কলডিলটো এতিয়া আমি কাটিম। অলপ সৰু সৰু টুকুৰা কৰি পিনে কাটিম। এয়া চাওক আপোনালোকে, কলডিলটো এতিয়া আমি কাটিছোঁ সৰু সৰু দখৰাকৈ কাটিলেই হ'ল। যেনেকৈ হ'লেও অলপ সৰু সৰু মানে চাইজত কাটিলেই হ'ল। কাটি লৈছোঁ এয়া মই। কাটি লৈ পিনে আপোনাৰ এই কলডিলখিনি এতিয়া মই মিক্সিত ভৰাই দিম। মিক্সিটো আনিছোঁ। এয়া দেখিছে কলডিল, এয়া কলডিলৰ টুকুৰাবিলাক মিক্সিত ভৰাইছোঁ। মিক্সিত ভৰাই লৈ পিনে এতিয়া মই মিক্সিত কলডিলৰ টুকুৰাকেইটা ভৰাই দি পিনে আপোনাৰ এয়া মিক্সিত দি দিম। এতিয়া এইটো মিক্সিত দি দিলোঁ। এয়া চাওক অলপ পূৰা গুড়ি হৈ গ'ল কলডিলটো। মানে মোৰ আপোনালোকে ডখৰকৈ দিও খাব পাৰে, একো নাই। কিন্তু কি হ'ল, মিক্সিত মাৰি দিলে অলপ ভাল হয়, মানে পেটৰ কাৰণেও ভাল, হজম হয় সোনকালে। আপোনাৰ মানে কি হয়, পেটৰ ভিতৰৰ যিবিলাক আমাৰ অৰ্গেন থাকে সিহঁতক যদি অলপ পিহনাত মাৰি দিয়ে অলপ কষ্টটো কমকৈ পায়। যদি সুস্থ স্বাস্থ্যৱান মানুহে মিক্সি নিদিয়াকৈ সৰু সৰুকৈ কাটি খাবও পাৰে। আৰু সেইপিনে কৰিলে যেনিবা টাইমটো বেছি যায় আৰু ধৰি লওক আপোনাৰ বহুত সময় লাগে কলডিলটো কুটি থাকোঁতে। আজিকালি মিক্সি থকা দিনতনো কলডিলটো ক'ত কুটি থাকিবলৈ আছে। তাৰপৰা ইয়াত দেখিলে মই আলু এটা কুটি ল'লোঁ। তাৰপিছত আদা নহৰু পিঁয়াজ গোটাই লৈছোঁ। কুটিছোঁ। এয়া দেখিছে আদা নহৰু গোটাই লৈছোঁ। তাৰপিছত আপোনাৰ আৰু এটা কথা হ'ল, আদা নহৰু ভিডিঅ'টো মানে কি, মই পিছা ভিডিঅ'টো দিয়া নাই। আপোনালোকে জানেই চবেই আদা নহৰু পিচিবলৈ। কেৰাহীত অলপ অলিভ অইল দি দিছোঁ। তেল দিছোঁ। এতিয়া তেল অলপ দিছোঁ। তেলখিনি অকল সামান্যভাৱে গৰম হ'বলৈ দিছোঁ। আৰু গৰম হ'বলৈ দিয়াৰ পিছত এতিয়া পিঁয়াজ দি দিছোঁ। দেখিছে আপোনালোকে, এই কেইটামান জিৰা গুটি দি দিছোঁ লগতে। গোন্ধটো আহিব, ভাল লাগিব। এয়া অলপ পিঁয়াজখিনি ৰঙা হোৱালৈকে অলপ লৰাই থাকিলে ভাল হয় অলপ। তাৰপিছত এতিয়া আপোনাৰ এই আদা নহৰু পেষ্ট দেখিছে ছাইডত প্লেটত। এই আদা নহৰু পেষ্ট অলপ আছে, পেষ্টটো আপোনাৰ লগতে দি দিছোঁ। আদা নহৰুৰ লগত পেষ্ট, তলত জিৰা অলপ আছে পেষ্টত। আপোনালোকে জিৰাটো বেলেগকৈ দিবও পাৰে, পিচি লগত দিবও পাৰে, সেইটো কোনো কথা নহয়। এয়া দেখিছে লৰাই আছোঁ, খুব ধুনীয়া গোন্ধ এটা আহিছে, বৰ ধুনীয়া গোন্ধ এটা আহিছে। পিঁয়াজখিনিকে খাই দিম লিখা লাগি গৈছে। মই এনেও তেল কম ইউজ কৰোঁ, তাৰমানে মোৰ পেটৰ অসুখৰ কাৰণে মই তেল কম ইউজ কৰোঁ। আপোনাৰ এয়া দেখিছে কাটি ল'লোঁ লোকেল মুৰ্গী মাংস, পূৰা ৰঙা হৈ আছে, দেখিছে নাই আপোনালোকে? ঘৰৰ লোকেল মুৰ্গী। এয়া কাটি ল'লোঁ। কাটি লৈ পিনে এয়া মাংসখিনি ধুই লৈছোঁ। ধুই লৈ নিমখ আপোনাৰ জোখমতে, আপোনাৰ যিমানটো নিমখ খায় আৰু সিমানটো দিলেই হ'ল নিমখ। তাৰপিছত আপোনাৰ আৰু থাকিলে আপোনাৰ এয়া হালধি দিছোঁ। তাৰপিছত আৰু এতিয়া জেনেৰেলি আৰু আপোনালোকে ঘৰত যেনেকৈ বনায়, ময়ো অলপ বনাই দেখুৱাইছোঁ আৰু জানেই মানুহে এইভাগে বনাবলৈ, কিন্তু তেও আৰু ৰাইজে চাব, অলপ মৰম দিব বুলি ভাবিছোঁ চাই পিনে। যি কি নহওক, কুকিং ভিডিঅ'টো মানুহে যোনে হ'লেও চায়। এয়া দেখিছোঁ লৰাই আছোঁ মাংসখিনি অলপ ভালদৰে। নিমখ হালধিখিনি মাংসৰ লগত মিছল হ'বলৈ ভাল হয় খাবলৈ। এয়া আপোনাৰ লৰাই আছোঁ আৰু এয়া মই ওচৰৰ পৰা অলপ জুম কৰি দেখাই দিছোঁ। এইটো চাওক, ৰংটো ধুনীয়া হৈছেনে? জলকীয়া গুড়ি মই ব্যৱহাৰ নকৰোঁ ৰঙা হ'বলৈ, ৰাইজে বেয়া নাপাব এইটোত। জলকীয়া গুড়ি মানে মই নিজৰ পেটৰ অসুখৰ কাৰণে খাব নোৱাৰোঁ জলকীয়া গুড়ি। আলু এটা কাটি দিছোঁ লগত, আৰু নিজৰ পোৱালিও খাব মোৰ, সেইটো কাৰণে জলকীয়া গুড়ি মই ব্যৱহাৰ কৰিব নোৱাৰিম, মোৰ ল'ৰাটোও খাব। আপোনালোকে জলকীয়া গুড়ি ইচ্ছা কৰিলে দি ল'ব পাৰে শাকত, এইটো আপত্তি নাই, সেইটো ভাল লাগিব খাই, অন্য এটা ফ্লেভাৰ উঠিব। কাশ্মীৰী মিৰ্চ বুলি কয় এটা আছে জলকীয়া গুড়ি পেকেট, সেইটো দিলে ভাল হয় খাবলৈ। আৰু এইখিনি দেখিছে মিক্সিত দিয়া, এইখিনি আপোনাৰ একদম পিঠাগুড়ি কৰি লৈছোঁ। কলডিলখিনি খাবলৈ বিৰাট ধুনীয়া পেষ্টৰ লেখীয়া কাম কৰিব এইখিনি, আৰু মাংস আগত ধুনীয়া পেষ্টৰ নিচিনাকৈ কাম কৰিব। আপুনি চাব,
আপোনালোকে চাই থাকিব বাৰু ৰাইজ। এয়া দেখিছে আপোনালোকে এইখিনি দিলোঁ, এয়া মাংস দি দিলোঁ, মাংসখিনি লৰাইছোঁ অলপ। আৰু এতিয়া এই পানীখিনি কলডিলৰ পানীখিনি শুকাই যোৱালৈকে আপোনালোকে অলপ দেৰি লৰাই থাকিব আৰু পানীখিনি শুকাবলৈ দিব। পানীখিনি শুকোৱাৰ পিছত এয়া দেখিছে একদম ধুনীয়া কালাৰ এটা আহিছে, কলডিলৰ ক'লা নিচিনা ৰং এটা উঠিছে অলপ। আইৰণ যিহেতু কলডিলত থাকে অলপ ক'লা হয়, মাংসই হওক বা মাছতে আপুনি য'তেই নিদিয়ে লাগিলে। এইটো দেখিছে আপোনাৰ কলডিলৰ ক'লা ৰংটো যিহেতু উঠিছে আৰু আলুকেইটাও চাওকচোন অলপ বেলেগ ধৰণৰ লাগিছে ৰংটো, হালধীয়া ক'লা টাইপৰ অলপ লাগিছে দেখিছে। এতিয়া আপুনি বনাই থাকক এনেকৈ, আৰু অলপ পানী আছে শুকাবলৈ, মই লৰাই আছোঁ। লৰাই মাংস বোলে যিমান লৰাই বনাই সিমান খাই ভাল লাগে, হয়নে আইচ নাজানো, আপুনি কমেণ্টত ক'ব। এয়া লৰাই আছোঁ দেখিছে। তাৰপিছত এতিয়া আপোনাৰ এয়া লৰাই অলপ পেষ্ট টাইপৰ বনি গৈছে মাংসখিনি, দেখিছে নাই? মাংসখিনি পূৰা ধুনীয়াকৈ সিজিছে। আৰু এনেও লোকেল মুৰ্গী মাংস অলপ টাইম সিজাবই লাগে, অলপ টাইম সিজালেহে লোকেল মুৰ্গী মাংস খাই ভাল লাগে। ব্ৰইলাৰ চইলাৰবিলাকৰ গোটেই কোমল নহয়তো, মাংস অলপ হাৰ্ড আছেতো, অলপ টাইম লাগেই এইটো সিজোতে। আৰু তাৰপিছত আপোনালোকে এতিয়া এই পানী দি দিব। মই পানী দিম এতিয়া, পানী দিম এতিয়া। পানী দি পিনে আপোনাৰ উতলিবলৈ দিম এতিয়া। এয়া দেখিছে, এবাৰ লৰাই দিব পানী দি পিনে, নলৰালেও হয়, নিজৰ কথা সেইটো, নিজৰ কথা, লৰাই দিলে ভাল আৰু। এয়া দেখিছে লৰাই দিছোঁ, লৰাই দি পিনে আপোনাৰ এতিয়া মই অকণমান লৰাই এতিয়া ঢাকি দিম বস্তুটো, ঢাকি দিম। এয়া দেখিছে জলকীয়া 3টামান পিচি লৈছোঁ, মাংস শাকত দিবলৈ জলকীয়া 3টামান 4টামান পিচি লৈছোঁ। জ্বলা নিদিলেনো কিহৰ মাংস, হয় নহয়? জ্বলা যদি অকণো নাথাকেই মাংসটো খাই তাৰপিছত এতিয়া আদা নহয়, এইখিনি জলকীয়াখিনি পিচি লৈছোঁ, পিচি আপোনাৰ তাৰপিছত এতিয়া মই শাকত গৈ দি দিমগৈ। এই আৰু ধনিয়া অলপ আনিছিলোঁ, ধনিয়া অলপ দি দিছোঁ। ধনিয়া দিলে মজা গোন্ধটো আহিব। এয়া মাংস জোল হ'বলেই হৈছে আৰু। এয়া দেখিছে এইবোৰ ধুনীয়া লাগিছে, ৰংটো খালি জলকীয়া গুড়ি নাই দিয়া সেইটো কাৰণে ৰংটো, কিন্তু ৰঙা ৰংটো অহা নাই দেই, মই আকৌ এবাৰ কৈছোঁ। জলকীয়া গুড়ি দিলে আপোনালোকে বনালে একদম খাবলৈ আৰু ভাল হ'ব, আৰু ৰংটো ভাল লাগিব, একদম বৰ ধুনীয়া লাগিব ৰংটো। এয়া দেখিছে, এইটো আপোনাৰ মাংস বাতি দেখিছে, বেলেগ একো চব্জি বনোৱা নাই সেইদিনাখনি, মাংস বাতি বনাইছোঁ, খুব ধুনীয়া লাগিছে নিশ্চয় দেখিছে। যদি ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিব।